Hello guys, welcome back to my channel. আজি মই আপোনালোকক দেখুৱাব বিচাৰিছো অভয়াপুৰীৰ ৰজা দিনীয়া ৰাজ পুখুৰীটো। ই এটি অতি ঐতিহ্যমণ্ডিত পুখুৰী। ৰজা বিজনীৰ ৰজা যেতিয়া আমাৰ ইয়াত আছিলে সেই দিনৰ এইটো পুখুৰী। আজি মোৰ লগত আছে নিকিতা আৰু সংগীতা। আজি মই আপোনালোকক পুখুৰীটোৰ ভিউ দেখুৱাব বিচাৰিছো। অতি সুন্দৰ লাগিছে পৰিৱেশটো। আপোনালোকক দেখুৱাব বিচাৰিছো এই পুখুৰীটো আৰু ইয়াৰ সৌন্দৰ্য। সুন্দৰ পুখুৰীৰ পাৰৰ পৰিৱেশ। আমি আছো পুখুৰীৰ পাৰত আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰি আছো। অতি সুন্দৰকৈ সজাই ৰাখিছে। আজি সেই ৰজাদিনীয়া পুখুৰী আজিও বৰ ধুনীয়া পৰিৱেশৰ মাজত আছে। ইয়াত ফুল ৰুইছে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই পুখুৰীৰ পাৰ। এই পুখুৰীটি সম্পৰ্কে এতিয়া নিকিতাই অকণমান ক'ব। নিকিতা? হাই, সকলোৱে জানে আমাৰ দেৱদাৰু নগৰী অভয়াপুৰীৰ এইটো এটা ঐতিহ্যমণ্ডিত পুখুৰী। বিজনী ৰজাৰ দিনতে এই পুখুৰীটো স্থাপিত কৰা হৈছিল। ইয়াৰ লগত বহুতো ঐতিহ্যমণ্ডিত কাহিনী জড়িত হৈও আছে। অভয়াপুৰীৰ ব্যস্ত নাগৰিকসকলে তেওঁলোকৰ ব্যস্ত জীৱনৰ পৰা কিছু সময় আজৰি হৈ আহি ইয়াত আবেলি হওক বা পুৱা ইয়াত ফুৰিবলৈ আহে আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সকলোকে মুগ্ধ কৰে আচলতে। সেইকাৰণে সকলোৱে ইয়াত ফুৰিবলৈ আহে। আজি বৰষুণৰ বতৰৰ বাবে জনসংখ্যা কিছু কম যদিও সদায় ইয়াত বহুত মানুহৰ সমাগম ঘটে। ধন্যবাদ। ধন্যবাদ নিকিতা। এতিয়া আমি অকণমান সময় ইয়াত আড্ডা মাৰিম বুলি আহিছোঁ। আবেলি সময়ত ইয়াত বহি বহুতেই ভাল লাগে। এই সৌন্দৰ্যৰ মাজত আচলতে বিলীন হ'ব পাৰি। ইমান ধুনীয়া ঠাইডোখৰ। আপোনালোকে ইতিমধ্যে গম পাইছে আৰু ইয়াৰ সৌন্দৰ্যও দেখিছে। আৰু নিকিতাই কোৱাৰ কাৰণে আপোনালোকে হয়তো ধৰিব পাৰিছে যে এইটো ৰজাদিনীয়া এটি পুখুৰী। আমাৰ অভয়াপুৰীৰ এটি অতি ঐতিহ্যপূৰ্ণ পুখুৰী, ৰাজপুখুৰী আচলতে। এতিয়া আমি ফুৰিছোঁ আৰু ইয়াৰ পৰিৱেশটো মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। অতি ধুনীয়া সেউজীয়া পৰিৱেশ। ইহঁতে এই ব্যস্ততা পৰিমাণ ধুনীয়া পুখুৰীটোৰ মাজত আহিও মোবাইল পিটিকিছে। গাইজ বাই বাই। এইটোৱে আছিলে আজিৰ শ্বৰ্ট ভিডিঅ'টি। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।